exam time. ঐ তোৰ এক মাহ পিছত এক্সাম নাই হা এতিয়ালৈকে শুই আছা চেপ্টাৰ কমপ্লিট হ'ল তোৰ হ'ল তো চেপ্টাৰ কমপ্লিট অলপ শুব দেচোন খালি প্ৰশ্ন পেপাৰ আহিব দে ফালি দিম মই একদম গৌৰৱত আপুনি একদম উৎফুল্লিত হৈ যাব চাই থাক এনেকৈ শুই থাকিলে পাৰিবি চেপ্টাৰ কমপ্লিট কৰবা কথা ক'বা আহিছে চেপ্টাৰ কমপ্লিট উঠ কিতাপ ল ৰ না এক্সামৰ আগত অকণমান মাইণ্ডটো ফ্ৰেছ হৈ ল'ব দে চিন্তা কৰিব নালাগে 1 week ago. One day ago. পৰীক্ষা বেয়া কৰিলি এই বাপেকৰ নাকটোতো নোহোৱা কৰিলি ওলাই যা ঘৰৰ পৰা তোৰ এই ঘৰখনত তোৰ আজিৰ পৰা কোনো অধিকাৰ নাই কোন আছিল বে? নমস্কাৰ সকলো আপোনাৰ হাততে আৰু মাত্ৰ একবাৰ পৰীক্ষাৰ এক বছৰ আগৰ পৰা পঢ়িম যি কয় তাকে মানিম আপুনি যি কৰিব কয় মই তাকে কৰিম Oh, really? একবাৰ মোক পৰীক্ষাত পাছ কৰাই দে মাত্ৰ একবাৰ তথাস্তু আপোনাৰ ৰাসতে মই পৰীক্ষা দিব যাম আৰু বাবা মোক কালি বাচাব বাবা লগা হ'লে মোৰ আধা সম্পত্তি আপুনি লৈ ল'ব 50-50 কৰিম next year. বাবা ইটো বছৰত চাব আৰু হেল্ল' ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম